কবিতাটো লিখিছিল দীপাঞ্জলি ডেকা, কথা নৱজিৎ বৰ্মন। বেমাৰৰ মাজতো এটি কবিতা দিলোঁ আপোনালোকৰ মাজলৈ, ভুল হ'লে ক্ষমা কৰিব প্লিজ। অসম আৰক্ষী হোৱাৰ সপোন লৈ প্ৰথম পুৱাই কেঁচা টোপনি এৰি সমনীয়াৰ সৈতে ওলাই আহিছিলোঁ। ভাবিছিলোঁ অসম সেনা হৈ দেশত চলি থকা দুৰ্নীতি সন্থা এইবোৰ আঁতৰাই এখন নতুন অসম গঢ়িম। কিন্তু আজি দেখোন এনে লাগিছে এক মুহূৰ্তত সপোনবোৰ কলিতে মহাৰি গ'ল। জীৱন যুঁজিবলৈ যোৱা যা কৰিছিলোঁহে মাথো, অকালতে চোন শৰীৰ অৱশ হৈ ৰ'ল। সপোন পূৰণৰ দিশে আগবাঢ়িছিলোঁ মাথো, মোৰ চোন উশাহবোৰ ছুটি হ'ব ধৰিছে অ'। মাৰ মুখখনিও বৰকৈ আমনি কৰিছে, বৰকৈ আমনি কৰিছে অ'। সপোনবোৰেও ৰঙিয়াই মাতিছে, কিন্তু মই উঠিব পৰা নাই অ'। মইচোন চকুৰেও দেখাই, কিয় মোৰ সমগ্ৰ শৰীৰ নিথৰ হ'ব ধৰিছে। মই বাৰু মৃত্যুৰ সন্মুখীন হৈছোঁ নেকি? মোৰ সপোনবোৰ সপোন হৈয়ে ৰ'ব নেকি? অসম আৰক্ষী হোৱাৰ সপোন লৈ প্ৰথম পুৱায়ে কেঁচা টোপনি এৰি সমনীয়াৰ সৈতে ওলাই আহিছিল।